হাই নমস্কাৰ বন্ধুসকল, কি খবৰ? বহুত দিনৰ মূৰত আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মানে মই বিশেষ কাম এটাত গুৱাহাটী আহিবলগীয়া হ'ল, সেইকাৰণে ভিডিঅ' অলপ এইকেইদিন দিয়া হোৱা নাছিলে। আজি মানে বিশেষ কাম এটাত যেতিয়া গুৱাহাটী আহিছোঁ, চ' আপোনালোকক অকণমান গুৱাহাটীখন অলপ দেখাই যাম নে কি কয়? আহকচোন আমি ভিডিঅ'টো অলপ চাই যাম। এই ৰ'ব গুৱাহাটীখননো আপোনালোকক কি দেখাম আৰু, মানে বিশেষ ভিডিঅ' এটা দেখাবৰ কাৰণেহে মই আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকৰ বাবে দিব ওলাইছোঁ। বলকচোন বাৰু কি বিশেষ ভিডিঅ'টোনো আপোনালোকক দেখাম। ভিডিঅ'টোৱে মানে মোৰ চকু পানী একেবাৰে সেমেকাই পেলালে, সেইকাৰণে মই ভাবিলোঁ আপোনালোককো ভিডিঅ'টো অলপ দেখাই যাওঁ। মানে এইখন যে দেখিছে হোটেলখন, মই এইখনতে মানে বৰ্তমান আছোঁ। আৰু মোৰ ৰুমটো এনেকুৱাই আৰু ইফালে ইফালে পৰি আছে, কিবা কিবি বেগ পৰি আছে, কিবা কিতাপ পৰি আছে, পানী বটল, এই কাপোৰবিলাক খেচেং মেচেং হৈ আছে আৰু এইটো টিভি, লগতে এফালে আছে এটা বাথৰুম, মানে থাকেই আৰু বাথৰুমটো দিয়কচোন। আৰু এইফালে বেলকনি, এইখন গুৱাহাটী পল্টন বজাৰ। আৰু লাহেকৈ যদি দৰ্জাখন আপোনালোকে খুলি দিয়ে তেতিয়া দেখিবলৈ পাব যে এটা ডাইনিং টেবুল, মানে ইয়াতে আমি ভাত চাত দিয়ে আৰু খাব পাৰি। আৰু মানে ৰুমৰ পৰা অলপ ওলাই আহিলেই দেখি পাই এইখন কি বিষ্ণুৰাম মেধি ফ্লাইঅভাৰ। ইয়াতে মানে অলপ ৰখি পিনি চাইছোঁ আৰু নাজাৰাটো, এটা কোকা কোলা খাই আৰু অলপ ভাগৰ লগা দেখি অলপ এই বন্ধ কৰি থোৱা দৰ্জাখনৰ ফ্ৰণ্টতে পকাতে বহি দিছোঁ। মাটিৰ মানুহ আমি, যিহেতু মাটিতে বহি দিছোঁ আৰু অলপ। মানে আচল কথাটো এতিয়া শুনক, মই ISBTত বহি আছিলোঁ মোৰ গাড়ীখন নহা দেখি, আৰু এইফালে মানুহজনলৈ মন কৰক, তেখেতক চাওকচোন। তেখেতে মানে শুবৰ কাৰণে তেখেতৰ বেড কভাৰ বুলি ক'ব লাগিব, আৰু বেড কভাৰটো ঠিক কৰি আছে। এটা কাপোৰ এখনকে গাৰুৰ নিচিনাকৈ দি লৈছে, আৰু তেখেত মানে ইমানেই শুবৰ কাৰণে কষ্ট হৈছে নহয়, মানুহজন মানে শুবৰ কাৰণেও অলপ একেবাৰে শক্তি নাইকিয়া নিচিনা হৈ গৈছে। শুবলৈ মানে লৈছে, বাট তেখেতে শুব পৰা নাই। মানুহজনক দেখি মানে একেবাৰে সঁচাকৈ মনটো বেয়া লাগি গ'ল। তেখেতসকলৰ বাবেও যদি কিবা এটা কৰিব পৰা হ'লে। তেখেতে ইমান কষ্ট কৰি শেষত মানে যেন তেন শুলে আৰু বহুত কষ্ট হ'ল তেখেতৰ শুবৰলৈকে। ভাবি চাওক তেখেতসকলৰ জীৱনটো কেনেকুৱা হ'ব। আৰু এনেদৰেই আপোনালোকক এটা দুখৰ ভিডিঅ' দেখাই মই এই বগীবিলৰ দলংখনৰ ওপৰেদি আহি আছোঁ ডিব্ৰুগড় চহৰলৈ। সঁচাকৈ বগীবিল দলংখন হোৱাৰ পৰা আমাৰ ডিব্ৰুগড় লখিমপুৰ ধেমাজি মানুহৰ বহুত বেছি সুবিধা হ'ল। এয়া 4G গাড়ী, আৰু মই গৈ আছোঁ স্কুটি চলাই। আৰু শেষত কি ক'ম, সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো চোৱাৰ বাবে। আজিলৈ বাই বাই।